Hello friends, welcome to Subhashina's Creation. আজি মই আপোনালোকৰ আগত আকৌ এটা ধুনীয়া ৰেচিপি লৈ আহিছো বা সৰু ল'ৰা-ছোৱালী ভাল পোৱা এটা ৰেচিপিটো হ'ল চিজ উত্তাপম। এইটো ব্ৰেকফাষ্টতো আপোনালোকে খাব পাৰে বা ইভিনিং স্নেক হিচাপেও খাব পাৰে। আহকচোন চাও এতিয়া ৰেচিপিটো কেনেকৈ বনাব লাগে। মোৰ যেহেতু খুব ভুল লাগিছে মই এজন মানুহৰ হোৱা কৰি মই উত্তাপম বনাম। মই হাফ কাপ মই সুজি ললো। ইয়াতে মই অলপমান দৈ মিলাই দিম। ইয়াতে মই অলপমান দৈ মিলাই দিলোঁ আৰু ভাল কৰি ফেটিম। ইয়াতে মই দুটামান নৰসিংহ পাত দি দিলোঁ আৰু অলপমান নিমখ দিলোঁ। এতিয়া এইখিনি 10-15 মিনিটৰ কাৰণে মই অলপমান ঢাকি থৈ দিলোঁ। ইফালে মই গাজৰ কেপচিকাম আৰু বিলাহী অলপমান সৰু কৰি কাটি লৈছোঁ আৰু অলপমান নিমখ দি মিলাই লৈছোঁ। এতিয়া কেৰাহীত মই খুব অলপমান ৰিফাইন অইল দিছোঁ আৰু এতিয়া উত্তাপমখন ইয়াতে ভাজিম। এতিয়া মই চুজি আৰু এইখিনি বেটাৰটো মই ইয়াতে দি দিলোঁ কেৰাহীত আৰু খুব লাহে লাহে এনেকৈ পানী পিঠাৰ নিচিনা এনেকৈ কৰিব ধৰিছোঁ আৰু ফ্লেমটো মই একদম চিমত থৈছোঁ। এতিয়া মই ইয়াতে যে গাজৰ কেপচিকাম আৰু বিলাহী কাটি লৈছোঁ সেইখিনি দি দিম। এতিয়া মই ইয়াতে গোটেইখিনি ভেজিটেবলছ দিলোঁ। গাজৰ দিলোঁ, পিঁয়াজো দিলোঁ, কেপচিকাম আৰু বিলাহী দিলোঁ আৰু এতিয়া মই চীজখিনি দি দিম। এতিয়া মই ইয়াৰ ওপৰত এটা স্লাইচ চীজ দি দিলোঁ আৰু এখন ঢাকন দি মই কম ফ্লেমত চীজটো অলপমান মেল্ট হ'ব দিম, অলপমান গলিব দিম। ধৰক 2-3 মিনিটমান। এতিয়া মই ঢাকনখন খুলি মই এখন উল্টাই দিম যাতে এই চীজখিনি গলি যায়। আকৌ এবাৰ অলপমান দেৰিৰ কাৰণে ঢাকনখন দি থৈ দিম। ঢাকনখন খুলি মই চালোঁ চীজখিনি ধুনীয়াকৈ মেল্ট হৈছে। মই উল্টাই দিলোঁ আৰু দেখিলোঁ যে চীজখিনি ধুনীয়াকৈ মেল্ট হৈছে। ইয়াৰ ওপৰত মই অলপমান মিক্স হাৰ্বছ দি দিম। ইয়াৰ ওপৰত মই অলপমান মিক্স হাৰ্ব ছটিয়াই দিলোঁ। এইটো মোৰ মিক্স হাৰ্ব, এইটো ছটিয়াই দিলোঁ আৰু দেখাত একদম পিজ্জাৰ নিচিনাই লাগিছে। মোৰ ছোৱালীয়ে ভাল পায়, ল'ৰাও ভাল পায় এনেকৈ বনালে। এতিয়া মই ফ্লেমটো বন্ধ কৰি দিওঁ। এতিয়া মোৰ চিজ উত্তাপম হৈ গ'ল। খুব অলপমান সময়তে 2-3 মিনিটমানতে হৈ যায়। আপোনালোকে যদি ভেজিটেবলখিনি আগতে কাটি থয় পটককৈ হৈ যায় আৰু এইটো হেল্ডিও হয় কাৰণ কি চুজি থাকে আৰু দৈ থাকে আৰু ভেজিটেবলো থাকে। সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল আৰু টিফিনতো আনকি আপোনালোকে দিব পাৰে। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো ভাল পালে। যদি ভাল পালে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ।